আমি বৰ্তমান ঢলপুৰ আহি আছো এইটো অংশ নিজে নাও চলাই আহিব লগা হৈছে বহুত কষ্ট বাপৰে বাপ এইটো চেমি ব্ৰ আমাৰ অংশ হাই ফাইনেলি ঢলপুৰ পালোহি আমি এইবিলাক ঢলপুৰ এইটো হ'ল ব্ৰহ্মপুত্ৰ সুঁতি চাওক ইয়াৰ নাজাৰা এইবিলাক চিৰি হয় কলেজৰ পৰা বাহিৰে বাহিৰে বাপৰে ভাগৰ লাগি গৈছে পুৰা তো 5% এলকহলেৰে কি হ'ব ইয়াতে বহুত মানুহ আহে ন ইমান দূৰ হয় বম ভালে ফাইনেলি পালো আহি আমি সেইকেইটা একদম নক'ব আৰু পাহাৰ বগাইছে ইয়াৰ পৰা মানে মন্দিৰটো তাতেই নিব এইটো হ'ল মেইন মন্দিৰ চাই লওক আপোনালোকে ইয়ালৈকে মুখ কৰাব ভাগৰ লাগিল সেইকেইটা বগাব লগা কাৰণে এইবিলাক নতুনকৈ বনাই আছে এইটো বনাইলে বহুত ভাল লাগিব ধুনীয়াকৈ বনাই আছে এইটো কলেজৰ পৰা ডাইৰেক্ট বাহিৰে বাহিৰে আহিছোঁ কলেজৰ পৰা আৰু ইয়াতে শাওণৰ সোমবাৰকেইটাত বহুত মানুহ আহিছিল এতিয়া সিমান মানুহ নাই বাৰু তথাপিও খুব কম পৰিমাণ আছে বাৰু এই আৰু ঢলপুৰৰ পৰিৱেশ ধুনীয়া পৰিৱেশ একদম এইটো হৈছে ভিউ পইণ্ট ইয়াৰ পৰা এইটো ভিউ পইণ্ট কি মজা ইয়াৰ পৰা যাব পাৰিম তললৈকে নামি আমি এতিয়া ফটো তোলা পৰ্ব আৰম্ভ কৰিব ওলাইছোঁ আমাৰ চেমি ব্ৰ উঠি আছে 5 minutes later আমি ঢলপুৰৰ পৰা আহি আছোঁ বৰ্তমান কলেজ ড্ৰেছত বহুত গৰম আমাৰ চেমি ব্ৰ হেলমেটটো মোক বিৰাট দিগদাৰ কৰিছে মই সেইকাৰণে থৈ আহিছোঁ হেলমেট ভাগৰ লগা মেইন কাৰণটো হ'ল চিৰিকেইটা চিৰি বহুত চিৰি আছে ইয়াতে আৰু এতিয়া সমস্যা হ'ল নদীখন কেনেকৈ পাৰ হ'ল এতিয়া ফাটি আবেলি হ'ল যে মানে নাও লৈ যোৱা মানুহ নাই এতিয়া নিজে যাব লাগিব কিজানি ঢলপুৰ মন্দিৰ Azmi. এইখনত আমি যাম এতিয়া এবাৰ আহে নাই দে আৰু এতিয়া আমি নিজে নাও চলাই আহিছোঁ চাওঁ বৈঠা মাৰি আছে বৈঠা মাৰি আছে
লগত কিবা ব্ৰহ্মপুত্ৰ খুটিত যাবলৈ দিগদাৰ আছে আমি নিজে নাও চলাই আছোঁ এতিয়া আৰু এতিয়া আমি নিজে নিজে নাও চলাই যাই আছোঁ ই নাও চলাই আছে এইফালে ধলপুৰ বৰামটো এইফালে আছিল ঐ কি জেগা পৰিৱেশটো ধুনীয়া একদম যাই আছো আমি এক্সপিৰিয়েঞ্চ নোহোৱা ড্ৰাইভাৰটো সেইকাৰণে নিজে নিজে চলাইছে মুখখন লৈ লওঁ মানে এইফালে যাই পাম কিন্তু দিগদাৰ আছে তেতিয়া আমি নিজে নিজে নাও চলাই গৈ আছোঁ ড্ৰাইভাৰৰ অকণমান ফিলিং শুনি চাওঁ কোৱা ড্ৰাইভাৰ কেনেকুৱা লাগিছিল নাও চলাই কোনফালে বজাই আছে চাওঁ নাও আমি যাই আছোঁ এতিয়া আমি ধলপুৰৰ পৰা আহিলোঁ আৰু এতিয়া যাই আছোঁ এতিয়া অলকেশ বৰুৱাৰ সৈতে ৰাস্তাবিলাক বৰ সাংঘাতিক ৰাস্তাবিলাক চাওক তেওঁলোকৰ যদি কেমেৰাত আহিছে বহুত ধুনীয়া পৰিৱেশ আৰু আজি ব্লগটো কৰিম বুলি ভাবিছোঁ আৰু এই ঠাইখিনিৰ নেচাৰেল বিউটি চাওক কিমান ধুনীয়া একদম এইফালে এয়া মাকৈ খেতি মাকৈবিলাক মৰি গ'ল বানপানীৰ কাৰণে এইবিলাক ইমান হাজাৰ হাজাৰ মাকৈ এইবিলাক চব মৰি গ'ল এইফালে লাৰু খেতি চাগে সেইবিলাকো মৰি গ'ল তাৰপিছত এই ৰাস্তাবিলাক চাওক ৰাস্তাবিলাক এনেকুৱা কেঁচা ৰাস্তা আপুনি ইয়াতে আহিলে গাঁৱৰ যিটো সঁচা ফিলিংছ সেইটো পাই যাব ধুনীয়া এইবিলাক কহুৱাবিলাক নদীৰ পাৰত কহুৱাবিলাক ধুনীয়াকৈ গজি আছে এইবিলাক কহুৱা বন এনেকৈ আমি গৈ আছোঁ এতিয়া আবেলি প্ৰায় কিমান বাজিল এতিয়া 3:30-4টামান বাজিল আৰু ইয়াতে কিবা খেতি কৰে এইবিলাক ভাগ ভাগ কৰি লৈছে বোলে সকলোৰে নিজৰ নিজৰ চাগে হেৰি আছে এইখিনি কাৰোবাৰ এনেকুৱাকৈ ভাবিছোঁ আৰু হয় নহয় গম নাপাওঁ ইয়াৰ যদি ধলপুৰৰ যদি কোনোবা আছে কমেণ্ট কৰিব ভিডিঅ'টো গম পাম আৰু ই চাগে ধলপুৰৰ লোকেল আৰু ইমানবাৰ আহিলোঁ যেতিয়া উভতাৰ পাছত আমি অকণমান মানে নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ এতিয়া আকৌ যাব আৰম্ভ কৰিলোঁ আৰু এইফালেদি যাব লাগিব এইবিলাক চাওকচোন এইবিলাকত বানপানী হৈছিল খলাবামা আগত এখন দলং আছে এইখিনি দলং এখন আছে এইখিনি দলংখন ভাঙিছে এইফালেদি এনেকৈ আহিব লাগে বহুত কষ্ট এইখিনিত এখন বাঁহৰ দলং এইখন বাঁহৰ দলং এইফালেদি এনেকৈ যাব লাগে ৰাস্তাবিলাক খুব বেয়া এইবিলাক চাওক খলাবামা এইবিলাক চাওক ৰাস্তা বহুত বেয়া ৰাস্তা কিন্তু নেচাৰেল বিউটিৰ কাৰণে আপুনি ইয়াত আহিব পাৰে বহুত ধুনীয়া চিনাৰী হয় আৰু এনেকৈ সৰু সৰু দলং বনাই থৈ দিছে ইয়াতে কিছুমান ভাঙিছে বানপানীত এইবাৰ বহুত ডাঙৰ বানপানী আহিছিলতো দৰং ডিষ্ট্ৰিক্টত এবাৰ বহুত ডাঙৰ বানপানী আহিছিল আৰু খেতিবিলাক চাওক অসমীয়াবিলাকে এনেকৈ খেতি কৰিব পাৰোঁ ন আমি বেলেগৰ তলত চাকৰি নকৰিলেও হয় খেতি চাওক আৰু ইয়াত মাছৰ কাৰণে আৰু এইখন দলং ভাঙিছে এইখন আপোনাক দেখাইছিলোঁ এইখন দলং ভাঙিছে মাছো বহুত পোৱা যায় আৰু ইয়াত মাছৰ কাৰণে একদম স্পেচিয়েল হয় আপুনি ইয়াতে জাল এখন লৈ যদি মাৰে বহুত মাছ পাব আগত জালবিলাক পেলাই এই ৰাস্তাও চাওক ৰাস্তা ডেঞ্জাৰ হয় মই নম্বৰ লাগব নেকি বহুত ঠেক ৰাস্তা হয় মই নামি লওঁ ন অ'কে মই নামি দিলোঁ যিহেতু দলংখন বহুত ঠেক দলংখন ভাল নহয় বহুত দেখিছে দলংখন বহুত ভাল নহয় দুটা গাড়ীত যাবৰ কাৰণে দিগদাৰ আৰু গাড়ীখন যদি অলপ হেভি হয় তেতিয়াতো আৰু ভয় লাগে এইবিলাক জালবিলাক এনেকৈ আৰু মন্দিৰটো বহুত ভাল লাগে মন্দিৰৰ ক্লিপ কেতিয়াবা আপোনাক লগত দেখুৱাম ৰ যাই আছোঁ
খোজকাঢ়ি আহিলোঁ আহি আমি আৰু এখন দলং পালোঁ এইখন দলং বহুত দীঘল হয় কাঠৰ দলং আৰু এইখনত মই এতিয়া নামি ৰ'ম কাৰণ এইখনো বহুত ৰিক্সৰ নহয়তো ইয়াত যাই লওক ধুনীয়াকৈ যাই আছোঁ যা মই কাঠৰ দলং এই বাঁহৰ দলংখনতকৈ এইখন বহুতখিনি মজবুত তথাপি আৰু ৰিক্স লোৱাটো ভাল নহয় এনেকৈ 4-5খন পাৰ হৈ দলং পাৰ হৈ আহিব লাগে এইফালে এইটো ব্ৰহ্মপুত্ৰৰ সুঁতি এইফালে এইটো ব্ৰহ্মপুত্ৰৰ সুঁতি বাই বাই